মানুহ সকলোতকৈ বেছি কান্দে তেতিয়াই যেতিয়া তাৰ সকলোতকৈ কাষৰ মানুহজনে একো কাৰণ অবিহনে তেওঁক বহুত বেছি কষ্ট দিয়ে। তুমি নোৱাৰিবা তোমাৰ সম্পৰ্কে মানুহৰ ধাৰণা সলনি কৰিবলৈ। সেয়েহে তুমি সেইটো কৰা যিটো কৰিলে তুমি সুখী হোৱা। নাৰীৰ ভালপোৱা বৃক্ষৰ দৰে, যিমানে যত্ন ল'বা সিমানে বাঢ়ি গৈ থাকিব। লাখ টকাৰ জোতা সদায় ভৰিৰ তলতে থাকে, কিন্তু 1 টকাৰ বিনিময়ত কোনো ভিখাৰীৰ পৰা পোৱা আশীৰ্বাদ সদায় মাথাৰ ওপৰতে থাকে। প্ৰেম কৰি বিয়া কৰাৰ পূৰ্বে মনত ৰাখিবা মানুহজন সঠিক হয় নে নহয়। কাৰণ ভালপাওঁ কথাটি সকলোৱে ক'ব পাৰে, কিন্তু সকলোৱে ভাল ৰাখিব নোৱাৰে। কেতিয়াও কাৰোবাক কথা কোৱাৰ বাবে জোৰ নকৰিবা, কাৰণ যিজনৰ কাষত তোমাৰ প্ৰকৃততে মূল্য থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো তোমাক সময় দিব। যিজনে তোমাক হিংসা কৰে তাক কৰিব দিয়া, কাৰণ তোমাৰ গুণ আছে বাবেই তেওঁ তোমাক হিংসা কৰে। মানুহ সঁচাকে অদ্ভুত, যিজনে অৱহেলা কৰে তাৰ পিছে পিছে দৌৰি ফুৰে আৰু যিজনে গুৰুত্ব দিয়ে তাক অৱহেলা কৰে। তুমি জিতিছা কাৰণ তুমি সলনি হৈ গৈছা। মই ব্যৰ্থ হৈছোঁ কাৰণ মই সলনি হ'ব পৰা নাই। আঘাত পাহৰিব পাৰিলেও যিজনে আঘাত দিয়ে তাক কেতিয়াও পাহৰিব নোৱাৰি। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, আৰু যিসকলে অপেক্ষা কৰিব পাৰে তেওঁলোকৰ ভালপোৱাটো কেতিয়াও মিছা নহয়। আমি দিনৰ শেষত এটা আশা লৈ জীয়াই থাকোঁ, এদিন সকলো ঠিক হৈ যাব। মাজে সময়ে আমাৰ হঠাৎ মন বেয়া হৈ যায়, তাৰ কাৰণটো আমি নিজেও নাজানো। তেতিয়া বহুত কান্দিব মন যায়। সকলোখিনি থকাৰ পিছতো কিবা এটা নাই বুলি অনুভৱ হয়। অকলে আছা বাবে খুব কষ্ট হৈ আছে। যিমানে কষ্ট নহওক কিয়, তথাপি ভুল মানুহৰ হাত ধৰি নিজকে ধ্বংসৰ মুখলৈ লৈ নাযাবা। হ'ব পাৰে দেউতাই সন্তানক 9 মাহ গৰ্ভত ধাৰণ নকৰে, কিন্তু বুকুত আকোৱালি ৰাখে গোটেই জীৱন। মা হ'ল একমাত্ৰ আপোন মানুহ, যিজনক ভাল পোৱাৰ বাবে একো কাৰণ নালাগে। যিজনে মোৰ কান্দোনৰ কাৰণ নিবিচাৰে তেওঁ মোৰ মৃত্যুতো দুখ নাপাব। পৃথিৱীৰ সকলোতকৈ দামী লিকুইড হ'ল চকুৰ পানী, য'ত 1% পানী আৰু 99% ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা মনোভাৱ থাকে। মানসিক শান্তিতকৈ আৰু দামী পৃথিৱীত দ্বিতীয় বস্তু একো নাই। এইটোৱেই বাস্তৱ। যদি ভিডিঅ'খন চাই ভাল পালে প্লিজ ভিডিঅ'খনত এটা লাইক কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব। আৰু যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।